অ মোৰ মালটো তুমি ৰখিবানে ভালে ভালে নহলে মই তোমাক কলো আজি মই তোমাক একদম ফিনিশ দি দিম আকৌ ভালে কৈছো মোক মানুহ আগৰ লাজত নেপেলাবা ভাই তুমি মোৰ অচিনাকি নহয় তুমি মোৰ গাৰ্লফ্ৰেণ্ড হয় ক'ত পলাইছা ৰবা নে কি মই ধৰিব পাৰিলে কিন্তু তোমাৰ অৱস্থা বেয়া হ'ব এতিয়াই কৈ দিলো আইও মা মৰিলো এটা আজি মোৰ লগত কি কৰিব ঠিক নাই অ ভন্টি কি লাগিব কোৱা বেঙেনা গাজৰ মূলা যি লাগে তোমাক লাও হেন্দালি ও দাদা মোক সবজি নালাগে মোক প্লিজ হেল্প কৰক না মোক লৰা এটা খেদি আহিছে আৰে ভন্টি লৰাই ছোৱালীক জুকাব এইবোৰ চলিয়ে থাকিব তুমি সবজি লোৱাচোন নতুনকে ওলাইছে মোক ঘৰৰ বাৰী ৰঙলাও এনেকুৱা লিকটিয়া এটা খাইছো আৰে প্লিজ বুজক না তে মোক জুকাবলে না হা কিবা কৰিবলৈ আহিছে প্লিজ মোক বচাওক ও মোৰ মালটো তুমি মই থাকোতে কা হাতত ধৰিছা ৰবা তোমাৰ হাত ভাঙিয়ে পেলাম এতিয়া ও হে সপনা বচাওক ৰঙালাও দুটা আৰু বেঙেনা 1 কেজি কিনিবা নাই কোৱা আৰে কিনিম সব কিনিম বচাকচোন প্ৰথমতে ঐ লৰা ক'ত খুলে আম এনেকে ছোৱালী জুকাবলৈ আহিছ তোক হেৰি লাগে হে ৰঙালাও গাদি লাগে একে ৰঙালাৱে মেথা ফালিম যাবিনে ঐ টকাক দম দিবলৈ আহিছ তোক জাতিলাও মাৰি মেথা ফালি দিম নাম মোৰ ৰকি সকলোৱে মৰমতে মাতে মোক ভকি ঐ ডাঙৰক এনেকে ধৰে নি হে তোৰ মাৰে বাপেৰে সেয়া শিকাইছে তোক এতিয়া আমি চব্জি সন্থা মাতি এনেকুৱা বোলে গৰু পিটন দিয়াম নহয় এডোখতে মা মোৰ মাষ্টৰনি দেউতা মোৰ এচাই মই ভয় নকৰো কালে মাক চাই হে ইমান হাই ফাই বেকগ্ৰাউণ্ড মোক গোটেই কেৰিয়াৰ ধ্বংস হৈ যাব ঐ ভন্টি মই নোৱাৰিম দেই চৰি আহি গলি না লাইনত মোৰ মালটো আহা এতিয়া আইও বৰ ফটোৱা দে সঁচাকে মানুহবোৰ অ পাপা বচোৱা অ পাপাই নিজে দি পঠিয়াইছে তে বচাবলৈ আহিব নে বাৰু তোমাক ৰবানে ভালে ভালে অ ছাৰ চব্জি অলপমান লৈ যায় নে ঐ তোৰ পকৰত ভৰাই ল চব্জি ভন্টিয়ে বাৰু এতিয়া কি কৰিছে তাৰ লগত ক'ৰবাত ঘূৰি ফুৰিছে নি নাই ভন্টি এনেকুৱা নকৰে মই থাকোঁতে বেলেগৰ লগত নুঘূৰে কি কৰিছ ল'ৰা একো নাই এনে পাপা চা ল'ৰা তোক মই ভালকে বুজাইছো হে তোৰ কি নাই বাপেৰৰ এইসোপা সম্পত্তি আছে মাটি বাৰী আছে তই এয়া কৰি খাবি তোৰ সময় হওক ধুনীয়া ছোৱালীজনী বিয়া পাতি দিম মোৰ লগৰ এটা ছোৱালীজনী এজনী বহুত পঢ়া গম পাৱনে তোতকৈ ডাঙৰ হ'ব 4 বছৰমান কিন্তু তাই এতিয়া মাষ্টনি কৰিব তাইক তোক বিয়া পাতি দিম নাই একো নালাগে মোক কাকো নালাগে মোক অকল ভন্টিক লাগে হেট ল'ৰা তই কি দেখিলেও তাই গাত এনেকুৱা কি আছে তাই চাইজ বোলা বস্তু আছে নে তাই বাপেক বোলে বহুত ধনী তেতিয়াও বেলেগ কথা হে এতিয়া মিডিল ক্লাছতো নপৰিব সিহঁতি সেইবোৰ চাই মতলব নাই পাপা মোক টকা পইচা নালাগে মই মুঠতে ভাল পাওঁ মোক ভন্টিকে লাগে নাজানো আৰু দে তোৰ গাত কিনো মোহিনী বান মাৰিলে তই ইমান পাগল হৈ গলি মোক কেতিয়াবা সন্দেহ হয় যে তই মোৰ ল'ৰা হয় নহয় ইমান অবুজন ইমান যদি বিশ্বাস নাই DNA টেষ্ট কৰি ল'বা তোমালোক দুটা কি হলো আজি অথনিৰ পৰা ফেটঙা দি ৰখি আছা যে এডোখৰত ঘৰলৈ নোযোৱা নে নাযাও ঘৰলে পিটিব কেলে পিটিব আকৌ কি জগৰ লগালা সেইদিনাখন যে ভৌ খাবলৈ গৈছিলো আমাৰ ঘৰতো গম পাই গল নহয় আমি আপোনাৰ ওচৰলৈ আহো বুলিহে কৈছিলো এতিয়া ধৰা পৰি গলো আকৌ ধৰা নপৰিবানো কেলে বেয়া কাম কৰিলে ধৰা পৰিবাই আৰু মোলৈ ফোন কৰিছে মই চব কৈ দিছো নহয় বোলো মোৰ ওচৰলৈ অহাই নাই সেইকাৰণে আকৌ এতিয়া ঘৰলৈ যাব পৰা নাই ঘৰলৈ গলে পিটিবলৈ ৰখি আছে ইয়াৰ বাপেকো ৰখি আছে মোৰ বাপেকো ৰখি আছে গলে যোৱাই দেখোপা নহলে মই ফোন কৰি মাতি দিম আকৌ বোলো এটি মোক ঘৰ দুৱাৰ মুখতে আছে পিতক্ষী আৰে নকৰিব নাই এনেকুৱা গৈছো একদম ভাগো বৰ চৈতান ল'ৰা ছোৱালী ইহঁত অ সখী মই বেতনী চাগে পুৰা এনজয় কৰিছে ন বেতনী আৰু ভকিয়ে কৈছেতো কিয় নকৰিব আমাৰ ভকিদাই মানুহক এনজয় দিয়াত একদম চোকা পুৰা একদম গুলিকে মাফিক এনজয় দিয়ে ৰিয়েলি বৰ ধুনীয়া জয় চিলেক্ট কৰিলো দেই অ লোৱা ৰসগোল্লা লোৱা সখী একদম ঢিঙৰ ৰসগোল্লা মাৰি দিয়া একদম ডিঙিত সোপা মাৰি নধৰাকে অলপ ভালকে খাবা দিয়ক বাৰু এচত মাৰিয়ে দিওঁ মই সৰুতে এবাৰ খাইছিলো এনেকে ডিঙিত সোপা মাৰি ধৰিছিলে উশাহ নোপোৱা হৈছিলো অ ভাচুৰকে ভৰাই নিদিবা সোপা মাৰি ধৰিবতো একদম আস্তে আস্তে খাবা কইটিকে খাবা অ মোৰ মালটো অথনিৰ পৰা কৈ আছো তোক ৰ বুলি তই শুনা নাই নে হে অ তই এই যে পিজ্জা পিঠা চতাত মই ইমান পইচা খৰচ কৰিলো এইটো কিবা এটা বচুল কৰিম নহয় নকৰিম নে ঐ ভকি ঐ তই পগলা হলি নি তই মোক এৰি দে মই কিন্তু পাপাক কৈ দিম পাপাই তোক বেলেগ পিটিব আকৌ কি ক'লে শুনাই नहीं दिया तो बापेरे मु फैन है गम पा ना मु भई धोय থাকে তো বাপেৰে मेरा तलवे छाटता है तेरा बाप तू কিন্তু এব কইবলে পঠাই নাছিলা কমগিনে ফুৰিবলেহে পঠাইছিলা কিবা What nonsense বিলাটি ফক্স তম মালটো হয় মালটো ম মালৰ লগত रोमांस নকৈ তো কি বাপেৰৰ লগত কইম নে অ গেজা বাপেৰৰ লগতহে লাগি থাক তই ঐ ছোৱালীটো বেছি হৈছে আকৌ আহ বুলি কৈছ নহয় ভালে ভালে ৰুমলে আহ কোনোবাই বসুৱা মোক হেল্প প্লিজ হেল্প আই আই দে
বুলি কৈছ নহয় তাক এৰি দে আবে কোন বে মোৰ নাম হগা গেলা বেছি তেনে কৰিবি মেথা ফাল দেগা এ পা তা দম দেখিছনে কটিয়া ওই হগা গেলাটোক একদম ভুকুৱে হগুৱাই দিম তই যাবি নে ইয়াৰ পৰা তই ছোৱালীজনীক কেলে ধৰি আনিছ এনেকে নেপায় নহয় হে তোৰনি কি হয় ঘৰ নিয়ে নে অ নহয় মই তো একো নহয় মোৰ লগত জবৰদস্তি কৰিছে প্লিজ হেল্প মি এ বা তই কিন্তু বেলেগ ৰূপ খলাব জানো দেই অলপ দি আগত মোৰ গাৰ্লফ্ৰেণ্ড আছিলে এতিয়া নোহোৱা হৈ গলি নে ঐ ল'ৰা এই দে বুলি কৈছো নহয় এই দিয়া আকৌ নহলে বেয়া পিটি মেমাতৰ গমলাটো খাই আহিছো কি কলি তোক আজি কটিয়া ৰ ঐ ঐ ঐ কিহৰ মাৰপিট কি হৈছে ঐ একো নাই ঐ থাল ঐ দালে মিঠা ততা কৈ থে এডালকে ছাইডৰ লগত জবৰদস্তি কৰিব লৈছিলে গম পাইছনে তই মই পালোহি বুলিহে সময়ত কি অ হয় ছাৰ অ নহয় ছাৰ ইনে কৈছে ৰচোন তই পলাইছ কেলে অ ধলক ছাৰ তাক মেলিব একদম আজি বাচি গলো বাই দ্য ৱে তোমাক থেংক ইউ কোননো তুমি ভন্টি মোৰ নাম হগা দেলা বেছি তেনে কৰিলে মেথা ফাল দেগা আজি তুমি নহা হলে মোক কি যে হলহেঁতেন আৰু এ ভন্টি নাকান্দিবা মই তোমাক ঘৰলৈ লৈ যাম তোমাৰ ঘৰত ক'ত মই এড্ৰেছটো কৈ দিয়া মই ফচকে লৈ যাম ব'লা মোৰ লগত সেইফালে মোৰ ঘৰ অলপ দূৰ একো নাই আহা বেটেৰী ৰিক্সাখন ভাড়া কৰিম নহলে তিনি ঠেঙেনী এটা এখন ভাড়া কৰি লৈ যাম 2,000 years later. সি আজি আহিলেই হৈছে ঘৰলৈ তাক মই ঠিককে দিম তাক আজি মই ৰাতি ভাত খুৱাম নে হেৰি আপুনি কিনো লাগি আছে হয় বাদ দিয়কচোন সৰু ল'ৰাহে এনেকে সি ৰাতিটো নাহিব গম পাইছে নাই ঘৰলৈ ক'ত যাব সি ঘৰলৈ নাহিলে আজিহে তই লেমটো ঘৰলৈ যাব নাই ফটাকানি ঘৰলৈ কাৰণ ফটাকানি বাপেকৰ ৰখি আছে দুইটাকে গৌ পিটন দিব গ'লে হ'ব বাদ দিয়ক আপুনি শুগে যাওকচোন আপুনি শুলেহি আহিব আপুনি শুই দিয়কগে যাওক নহ'লে এই ভয়তে নাহে হেই মই শুবলৈ নাই তাক আজি মাৰিহে শুম না তো সি আজি বাহিৰতে থাকক না ঘৰলৈ আহিলে সি গৰু পিটন খাবই কথাই নাই বৰ বুজন মানুহ দেই আপুনি সঁচাকে আইঅ মা মৰিলো শুনিছ ঐ ফটাকানিৰ ভিতৰত কি পাতি আছে মোক মাৰিবলৈ ৰখি আছে পাপা মোৰো চাগে চেম হে মোৰ ৰখি থাকিব পাৰে পাপা ঐ এতিয়া কি কৰিবি ন ৰাতিখন ক'ত থাকিবি না গোলে চদা ঘৰলৈ যাব পাৰো না নিজৰ ঘৰলৈ আহিব পাৰিছো অলপ দেৰি ধৈৰ্য ধৰিব লাগিব ৰচোন পাপা শুৱে নেকি এনেও বেছি দেৰি নাথাকে পাপা শুলে মায়ে একো নকয় মই মনে শুবগে পাৰিম মইনো তয়ো মোৰ লগতে শুবি যদি মই সোমাব পাওঁ কাৰণ এদিন তোৰ ঘৰত শুৱালি নাই এদিন মোৰ ঘৰতে শুবি দে অ কোনে ফুচফুচাই আছে অ আহিলি নি ঐ কেলে হোৱা তই গৰু পিটন দিম ঐ ফটাকানি ভাগ অ সখী তই বুটনিহঁত যে ইমান দেৰি অহা নাই ক'ত গ'ল বাৰু ন নাই ভকি নাই নাম বুটুৱানি ফোনো কৰিছো না উঠোৱা জানো পাই ইমান দেৰি কি কৰিছে ক'ৰবাত আছে নি বা ৰাতিটো আজি থাকিবই নেকি আকৌ অ থাকিলেতো মোক জনাব লাগে ন এটলিষ্ট মই বাপেক হয় মই তাক দিনটিয়াকেহে পঠিয়াইছিলো সি কি একেবাৰে লৈ পলাই দিলে নি ছোৱালী হে নাই পলোৱা নাই চিন্তা কৰিব নালাগে মই ভকিক জানো নহয় সিমান পটককে পলোৱাই নিনিয়ে ক'ত যে আছে আৰু দেই মোৰ বুটনিজনী উফ ভিতৰত থাকিব নোৱাৰি দেই যি গৰম গেছ বাহিৰতহে ভাল লাগে হাৱা মাৰি থাকে আইঅ খান্দগুৰি পিঠাগুৰি ভম্বলো থামলাংগে ভম্বলো অ ভন্টি আলু কিমান দূৰ আৰু অকমান গৈ থাকক আগলে অ গয়া বেগাত থাকা দে বহুত ভিতৰ লোৱা আইঅ এইটো কোন আকৌ এইটো আকৌ নতুন পাৰ্টনাৰ আহিলে নি হেৰিয়ৰ নতুন জোঁৱাইক আহিলে নি আগতেতো মই দেখা নাই এইটো ক'ৰ পৰা আহিছে সিহঁতি অ দাদা গুড আফটাৰনুন অ ভন্টি কোন হয় এয়া আৰু তুমি ক'ৰ পৰা আহিছা অ গুলে চৰ্দা নকব আৰু আজি নথকা হলে মোক কি হলহেঁতেন ঠিক নাই পাপাই মোক ভকিৰ লগত পঠিয়াই দিছিলে নহয় ফুৰিবলৈ ভকিয়ে মোক জবৰদস্তি কৰিছিলে ইহে বচাই লৈ আহিছে কি অ দাদা বহুত বৈদ্যাত ললা হেতু এইটো পঠিয়াব নালালে নহয় আজি মই নোহোৱা হলে কি হলহেঁতেন নাজানো আৰু দেই তিলে চদা কম মানুহ নহয় এনেকে অচিনাকি হেঁতৰ লগত বা পঠিয়াই দিব লাগে নে ছোৱালীজনী দাদা আপুনি লওক কেক মই থৈ আহোঁগে ঘৰত অ যোৱা সেই অলপ আগতে আছে ঘৰটো সঁচাকে দেই পৃথিৱীত যেনেকে বেয়া মানুহ আছে তেনেকে ভাল মানুহও আছে ই এটা ইমান ভাল ল'ৰা অ বুটুৱানি ঐ গুচি গলিগে বাপেৰক নোকোৱাকে বিয়া হয় তোক চালা বিদায় দিবলৈ নেপালো তোক গিয়েৰক ফৰ্চুনাৰখন দিবলৈ নেপালো বুটুৱানি হেত না পলোৱাও আপোনাৰ ছোৱালী ৰ'বচোন আহিব ধৈৰ্য ধৰক
কিমান ধৈৰ্য ধৰিম সখী, দিনতে পঠিয়ালো এতিয়ালৈকে নাই। ইমান দেৰি ক'ত যাব দুটা মতা মাইকী? আৰে আমাৰ ভকিদাৰ লগত পুৰা এনজয় কৰিছে আকৌ, সেইকাৰণে ইমান টাইম লাগিছে। হে বেটুৱানী মাত, ক'ত আছে মোৰ বেটুৱানী? বেটুৱানী, বেটুৱানী।